ৰাইট ল'ব অঁ এলিয়েন এটা ৰৈ আছে এলিয়েনটোৰ নামটো ক'ব নেকি দাদা কুম্ভকৰ্ণ এলিয়েন পোৱা নামটো কিন্তু ভাল লাগিছে ন দাদা অলপ হয় নহয় কওক কুম্ভকৰ্ণ এলিয়েনটোৰ নামটো দাদা এইবিলাক ধানবিলাক কি বাৰু এইবিলাক দাদা বৰা ধান বুজিছে বৰা ধান এইটো ধানটো কিন্তু খুব সুন্দৰ হৈছে কাটিবলৈ হোৱা নাই এটা আমি ভাগি চাব চেষ্টা কৰিছোঁ ভাগি চাইছোঁ ধানটো কিন্তু একদম মানে কুমলীয়াই হৈ আছে এইবিলাক ধান কটা হ'লে দাদা ধানখিনি অকণ দেখাব নেকি ভাল লাগিছে এইটো সৰিয়হৰ গছ হয় সৰিয়হ পেলাইছে কোনোবা খেতিটো ভাল হৈছে বাৰু বহুত ধুনীয়া খেতি হৈছে আপুনি দূৰলৈ দূৰলৈ চাব পাৰিব সৰিয়হৰ খেতি হয় অলপ ওচৰৰ পৰা দেখাব দেখিছেনে এইবিলাক চব সৰিয়হৰ খেতি হয় কুমলীয়া হৈ আছে এইবিলাক ধান দেখিছেনে এইবিলাক ধান মই হাতত লৈ দেখিছিলোঁ ধানবিলাক কুমলীয়া হৈ আছে দাদা আপোনালোকে যি চাব আহিছিলে চালে চাগে ন আহক আমি এতিয়া ৰিটাৰ্ণ হ'ব লাগে আমি ঘৰলৈ যাব লাগে আহক এই দাদাখনে কিবা কৰি আছে মুতিছে নেকি বাৰু একেলগে আহাচোন
দাদা আপোনালোকে পকা ধানৰ মাজে মাজে মানে সৰু সৰু আলি চালে ন আৰু সৰু সৰু ছোৱালী চাবলৈ নাপালে পথাৰত আজিকালি ৰোৱনী আৰু কাটনি আহে নহয় চব কাটিবলৈ এইখিনি ধানখিনি চাওক বহুত ধুনীয়া ধান আছে সুন্দৰ এইফালে লগত ধানখিনি কাটি ৰাখিছে কিন্তু এইখিনি কুমলীয়া হৈ আছে এইখিনি কাটিছে আৰু তাৰ লগত যিখিনি দেখিছে আপোনালোকে অকণমান দূৰৰ পৰা দেখাইছোঁ এয়া এইখিনি কাটিবলৈ বাকী আছে ভাইটিহঁতে কিন্তু তামাম স্থান দেখা আছে দেই চাইকেলত কিন্তু পৰি যায় ভালকৈ নোৱাৰে কিন্তু পৰি যায় চব সৰিয়হ একদম গাইছ আপোনালোকে চাবলৈ পাইছে একদম পথাৰ জেগা হয় একদম খালী জেগা পিছত বাৰু আমাৰ লগত মানুহ আহি আছে এই দাদা অলপ ৰখাবচোন এইকেইটা কি বস্তু আমি অলপ চাবলৈ বিচাৰিছোঁ ইয়াত কোনোবা শ্বহীদ হোৱা নিশ্চয় হয় হয় শ্বহীদ হোৱা অলপ ঐ এখন দেখিছোঁ তৰুণ চন্দ্ৰ শইকীয়া এই দাদাহঁতে আমাকে কিবা এটা কৰি আছে দেই ফটো মাৰিব লৈছে হাই 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 হাই